হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱাই এটা ভিডিঅ' দিম বুলি ভাবিলোঁ। বহু দিনৰ পাছত আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মাজে মাজে কি হয় নাজানো, মোৰ ভাগৰে লাগে ভিডিঅ' বনাবলৈ। আৰু পূৰা বৰষুণ দি আছে একদম। আমাৰ ঘৰৰ ওচৰতে এইটো টাৱাৰ এটা আছে, টাৱাৰটোৰ লগতে আমাৰ ঘৰটো। পূৰা বৰষুণ, এতিয়া যাবলৈ মনেই যোৱা নাই, তথাপিও যিহেতু যাব লাগিব। পূৰা ঢেৰকণী মাৰি আছে, বৰষুণ। ইফালে আজি শনিবাৰ, মাধৱদেৱৰ তিথিও ভাদ মাহৰ আজি ফাৰ্ষ্ট তিথি পৰিছে গুৰুজনাৰ মাধৱদেৱৰ। গতিকে এয়া আৰু আমি বহি আছোঁ সকলোৱে। এতিয়া কি কৰিম, আমাৰ ছোৱালীয়ে এফালে ঠেহ লাগিলে, তাই মোবাইল চাবলৈ লাগে। মই মোবাইলটো নিদিয়াৰ কাৰণে এয়া পূৰা ঠেহ, মুখো ধোৱা নাই। আৰু এজনী আমাৰ কি এজনী কি আগৰ এটা ইউটিউব চেনেল আছিলে। আজি 1.5 বছৰ 2 বছৰমানৰ আগতে মই খুলিছিলোঁ, কিন্তু তাত ছাবস্ক্ৰাইবাৰো হৈছিলে। তাৰপিছত কি কাৰণে মোৰ কিবা এটা কাৰণে মই বন্ধ কৰিবলগীয়া হ'ল ইউটিউব চেনেলটো। মই সেইকাৰণে পাহৰি গ'লোঁ মোৰ ইমেইল আইডিটো। গতিকে সেই চেনেলটোত আছে মোৰ ভাল ভাল ভিডিঅ', কিন্তু এতিয়া কি কৰিম, দুখৰ বিষয়। কাৰণ সেই চেনেলটো মোৰ হাতত এতিয়া নাই বৰ্তমান। মই নিজে হেৰুৱাই পেলালোঁ, নিজৰ মূৰ্খামি নিজে কৰিলোঁ। গতিকে আপোনালোকে তেনেকুৱা কেতিয়াও নকৰিব। মোৰ বহুত বেয়া লাগে এতিয়া কেতিয়াবা ভাবিলে, নিজৰ চেনেলটো ইউটিউব চেনেলটো কথা ভাবিলে। বহুতখিনি মানুহেও চাইছিলে, ভালেই ছাপোৰ্ট কৰিছিলে, কিন্তু খুব কম সময়ৰ ভিতৰতে। এতিয়া আৰু কি কৰিম, সেইটো হেৰাই গ'ল। এতিয়া আকৌ নতুনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাই যাব মোৰ ভিডিঅ'বিলাক। কিবা এটা এজনীলৈ দেখিছেনে নাই, বাগৰি শুই আছে পূৰা। মই ছোৱালীৰ কাৰণে জলপান ৰেডি কৰিলোঁ, যিহেতু এনেই বাপেকে খুৱাই ৰাতিপুৱা টাইমত জলপান। আজি এতিয়া বৰষুণ দি আছে, এতিয়া ইয়াতে 10টা বাজিব। নগাঁৱতে মই যাব লাগিব আকৌ ঘৰ দবকা, মোৰ কাম যিহেতু দবকা। এয়া কৰ্ণফ্লেক্সে গাখীৰে ভিজাই থৈছোঁ, অলপ কোমলিব দিছোঁ। তাৰপিছতে হেৰি কৰিম আৰু খুৱাই দিম তাইক। কি হ'ল এয়া চাওক, ৰাতিপুৱা এতিয়া ইমানটো সোনকালে বাবলু গল খাবলৈ ষ্টাৰ্ট কৰিছে। এই ইমান অকণি ইমান বাবলু গল খাই নহয় ইহঁতে। আমাৰ এও শিকিছে লাহে লাহে। এয়া পূৰা বৰষুণ বাহিৰত, কি যে কৰিম আজি, ডিউটি যাবলৈ মন যোৱা নাই। এনেকৈ থাকিলে বতৰে বাৰু কেনেকৈ কাম কৰিব পাৰিবা কওকচোন আপোনালোকে। এয়া বৰষুণ। এয়া আমাৰ ছোৱালী পূৰা চকু উখহাই শুইছে আৰু ঠেহো লাগি আছে, মুখো ধোৱা নাই। এয়া কি কৰিছা বুনু, কি কৰিছা? দুষ্টামি কৰি আছা। দুষ্ট হৈছে ছোৱালীজনী, খালি মোবাইল চাই থাকিবলৈ লাগে যেতিয়াই তেতিয়াই। ফটুৱা। ৰাতিপুৱাই মোচন মাতি যাই আছোঁ, শুনা নাই? মাৰ খালি ভাল লাগিছে। তই ক'তনো মাৰ খালে, লাহেকে দিছে। এয়া চাওক কাজিয়া। এজনীক এফালে মুখ ফুলাই খুৱাই আছোঁ, তাইক মোবাইল লাগে, মই মোবাইল নিদিওঁ। এয়া দুইটা কাজিয়া। অফিচত আহি পালোহি আৰু বৰষুণ অলপ এৰোঁতে। তাৰপাছতে আহি ধুনীয়াকৈ চুলিখিনি মেলি লৈ শুকুৱাবলৈ দিছোঁ। আৰু চুলি পূৰা ভিজি গ'ল। আহোঁতে বাইকত আহিছিলোঁ, মানুহজনো আহিছিলে, তেওঁৰ লগত আহিলোঁ। যিহেতু দূৰ হয় অলপ, যদি মোৰ ভিডিঅ' চাই ভাল পাইছে প্লিজ লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।